আজি 5টা কাৰ্যালয় আজি উদ্বোধন কৰা হৈছে 6টা হয় 6টাটো আমি থৈ দিলো আৰু বেছি হৈছে এই কাৰণে থৈ দিলো এনেকুৱা ধৰণৰ অফিস কাৰ্যালয় বনাব বিচাৰে মানে অলপ অসুবিধা হৈ গৈছে তাৰ মানে আমাৰ ইলেকশন কমিশনৰ যেটো নিয়ম কানুন এই নিয়ম কানুন চাই পেলাই এটা অফিসটো তেওঁলোকক বুজাই পেলাই থৈ আহিলো 6টা হয় এটো দি আজি দিনতে এক ফেক্টৰ নহয় মই এফসৰ লগতে মানে আন্দোলন কৰিছো এফসো হে আন্দোলন কৰিছো আন্দোলন কৰি পেলাই হাগ্ৰামা মহিলাৰ নেতৃত্বত দ্বিতীয়টা আমাৰ চুক্তি হৈছিল এই চুক্তিৰ যোগেদি আমি উন্নতি পাইছো দেখিছো আমাৰ অঞ্চলবিলাকৰ উন্নয়ন হৈছে আমি আমাৰ ৰাজ্যৰ মনবিলাক মানে ৰাজ্যৰ মনবিলাক বিকাশ হৈছে এইবিলাক আমি দেখা পাইছো গতে এফসো থাকিলেও আমাৰ বাধা দিব পৰা কোনো মেচিনাৰী নাই বড় জনগোষ্ঠীৰ ভোট আপনি কিমান শতাংশ পাব বুলি 50কে এবাৰ পাম এতিয়াতো আগৰ নিচিনা হয় 50%কে আমি বেছি পাম 60 তো মিনিমাম আৰু 60% আমি মিনিমাম পাম একেবাৰে খাটাং আৰু ইয়াৰ কাৰণে তেওঁলোক জগৰীয়া তেওঁলোক চুক্তিটোৱে ভুল আমাৰ ডিস্ট্ৰাকশন আনিবৰ কাৰণে তেওঁলোকে এই চুক্তি কৰিছে তেওঁলোকে মানে শিৱ হ'বৰ কাৰণে ইএম হ'বৰ কাৰণে বিটিসি দখল কৰিবৰ কাৰণে তেওঁলোক খৰধৰ কৰি পেলাই চুক্তি কৰিছে আজি তেওঁলোকৰ চুক্তিৰ কাৰণে এনডিবি বিলাকে ওভাৰগ্ৰাউণ্ডত আহিছে যদিও তেওঁলোকক কোনো পাত্তা দিয়া নাই তেওঁলোকৰ নিৰাপত্তাৰ অভাৱ হৈছে এই গতিকে তেওঁলোকে পুলিচৰ যেটো স্বেচ্ছাচাৰিতা যেটো হেৰাসমেন্ট সেইটো হেৰাসমেন্টৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে নিশ্চয় জংগলত গৈছে বুলি মোৰ ধাৰণা হৈছে কোন গৈছে মই কাকো নাজানো যোৱা বুলি মই গম পাইছো নিউজৰ বাতৰি যোগেদি মই গম পাইছো গতিকে ইয়াৰ কাৰণে জগৰীয়া মাত্ৰ চৰকাৰ হয় আৰু বিজেপি হয় ইউপিপিএল হয়